হৰিপুৰ নামৰ এখন গাঁও আছিল। সেই গাঁওখনৰ মানুহবোৰ মিলাপ্ৰীতিৰে বসবাস কৰিছিল। কিন্তু এজনী চোৰেলৰ আতংকই সকলোবোৰ সলনি কৰি পেলাইছিল। এদিন ৰাতি সেই গাঁওখনৰ সকলোবোৰ মানুহ শুই আছিল আৰু তেতিয়াই মদনৰ ঘৰলৈ কোনোবাই আহি মদনৰ ঘৰৰ দুৱাৰত টকটকালেহি। আৰে ইমান ৰাতিখন কোন আহিছে বাৰু টোপনি ভাঙিবলৈ? মিনতি মিনতি উঠাচোন উঠা, চোৱাগৈ কোনেনো ইমান জোৰকৈ দুৱাৰত টকটকাই আছে। আৰে গলিত থকা কুকুৰবোৰ চাগে শুই থাকক মনে মনে। তেতিয়াই আকৌ মদনে দুৱাৰত টকটকোৱাৰ শব্দ শুনিলে। নিশ্চয় কোনোবা আহিছে, মই নিজেই গৈ চাবগৈ লাগিব। মিনতি নাযায়। মদনে দুৱাৰখন খুলিলেগৈ আৰু তাৰ সন্মুখত ইমান ধুনীয়া মহিলাগৰাকীক দেখি সি মহিলাগৰাকীক চায়েই থাকিলে। আপুনি কোন হয় আৰু ইয়ালৈ কিয় আহিছে? মোৰ নাম চাৰুলতা। মোৰ বৰ ভোক লাগিছে। মই বাৰু কিবা অকণমান খাবলৈ পাম নেকি? খোৱা বস্তু আছে, আপুনি অকণমান ৰ'ব, মই কিবা অকণমান লৈ আহোঁগৈ। মোক অন্য একো নালাগে, মোক পিঁয়াজ এটামান দিলেই হ'ল, মই তাকেই খাম। পিঁয়াজনো সুদাই কোনে খায়? নালাগে ৰ'ব, মই আপোনালৈ অন্য কিবা এটা লৈ আহোঁগৈ। পিঁয়াজহে লাগে মোক। হ'ব আপুনি খং কৰিব নালাগে, মই আপোনালৈ পিঁয়াজকে লৈ আহোঁগৈ। মদনে ভিতৰলৈ পিঁয়াজ নিবলৈ আহিল। নাজানো আৰু দেই, এইগৰাকী কেনেকুৱা মহিলা, পিঁয়াজ খায়েই বোলে ভোক গুচাব। বাৰু মোৰনো কি, কেইটামান পিঁয়াজ দিয়েই দিওঁগৈ। তাৰ পাছত মদনে এখন প্লেটত কেইটামান পিঁয়াজ নি মহিলাগৰাকীক দি দিলেগৈ। পিঁয়াজ? ইমানবোৰ পিঁয়াজ? পিঁয়াজহে, তাতেনো ফূৰ্তি কৰিবলগীয়া কি হ'লনো? বাৰু আপুনি এটা কথা নকলে যে আপুনি ক'ৰ পৰা আহিছে? মোৰ বাবে এগিলাচ পানী আনকগৈ, তাৰ পাছতহে মই ক'ম। মদনে পানী আনিবলৈ ভিতৰলৈ গ'ল আৰু সি যেতিয়া পানী লৈ বাহিৰলৈ আহিল তেতিয়া বাহিৰত চাৰুলতা নাছিল। আৰে মহিলাগৰাকী ক'ত গুচি গ'ল আৰু সেই মহিলাগৰাকী কোন আছিল? তাৰ পাছত মদন শুবলৈ গুচি গ'ল আৰু সিফালে চাৰুলতায়ে সেই পিঁয়াজ কেইটা লৈ এটা ভঙা ঘৰৰ ভিতৰলৈ সোমাই গ'ল। চাৰুলতা এজনী ধুনীয়া মহিলাৰ ৰূপৰ পৰা এজনী ভয়ানক চোৰেললৈ সলনি হৈ গ'ল। এইয়া লওক মালিক, মই আপোনালৈ পিঁয়াজ আনিছো, আপুনি এইখিনি খাওক আৰু তাৰ সলনি মোক আপুনি বহুত শক্তি দিয়ক। মোক সোনকালে খাবলৈ দে মোক। তাৰ পাছত চোৰেলজনীয়ে ভূতটোক পিঁয়াজখিনি খাবলৈ দি এই পিঁয়াজখিনি খাবলৈ বৰ সোৱাদ। তই মোক এনেকৈয়ে ৰাতি সদায় পিঁয়াজ আনি খুৱাবি আৰু তাৰ সলনি মই তোক এনেকুৱা শক্তি দিম, এনেকুৱা শক্তি কাৰো ওচৰতেই নাথাকিব। তেতিয়াই ভূতটোৱে চোৰেলজনীৰ এখন হাতত ধৰিলে আৰু তেতিয়াই হাতৰ পৰা ৰশ্মি জিলিকিবলৈ ধৰিলে আৰু তাৰ পাছতে চোৰেলজনীৰ শক্তিবোৰ বাঢ়িবলৈ ধৰিলে। ধন্যবাদ মালিক। তেনেকৈয়ে ৰাতিপুৱা হৈ গ'ল আৰু শোৱাৰ পৰা উঠি মদনে ৰাতিৰ ঘটনাবোৰ মিনতিক, আপুনিতো সুবিধা চায়েই থাকে বেলেগ মহিলাৰ লগত কথা পাতিবলৈ, আপুনি সলনি হওক দেই। আৰে তুমিও যে কিছুমান কথা কোৱা আৰু। তুমি সেইবোৰ মই একো নাজানো। এইবাৰৰ পৰা যদি বেলেগক পিঁয়াজ দিয়া দেখো চাব কিন্তু। হ'ব দিয়া আৰু কথা শুনাব নালাগে, মই এইবাৰৰ পৰা আৰু দুৱাৰেই নুখুলো। লাহে লাহে ৰাতি হৈ গ'ল আৰু ৰাতি হোৱাৰ লগে লগে চোৰেলজনী ভঙা ঘৰটোৰ পৰা বাহিৰলৈ ওলাই আহিলে আৰু তাই ভাবিবলৈ ধৰিলে আজি তাই কাৰ ঘৰলৈ যাব। আজি মই কাৰ ঘৰলৈ যাওঁ, কোনে আজি মোক পিঁয়াজ দিব? তাৰ পাছত চোৰেলজনীয়ে ধুনীয়া মহিলাগৰাকীৰ ৰূপ লৈ প্ৰবীণৰ ঘৰলৈ গ'ল আৰু প্ৰবীণৰ ঘৰৰ দুৱাৰত টকটকালেগৈ। কোন হয় বাৰু? তাৰ পাছত গোলাপীয়ে গৈ দুৱাৰখন খুলিলেগৈ। কোন হয় আপুনি আৰু ইমান ৰাতি ইয়াত কি কৰি আছে? মোৰ নামটো চাৰুলতা, মোৰ বৰ ভোক লাগিছে, আপুনি বাৰু মোক কেইটামান পিঁয়াজ দিব নেকি? পিঁয়াজ? নাই, আমাৰ ঘৰত পিঁয়াজ নাই, আপুনি এতিয়া ইয়াৰ পৰা যাওক। মই কোৱা নাই নেকি মোৰ ভোক লাগিছে, মোক পিঁয়াজ আনি দে বুলি? আৰে বাহ, এইগৰাকীয়ে মোৰ ঘৰলৈকে আহি কেনেকৈ মোকেই দম দিছে, চোৱা, যা ইয়াৰ পৰা। এতিয়াই যা আৰু মোলৈ পিঁয়াজ আনগৈ। আৰে এবাৰ ক'লে তই শুনা নাপাও নেকি? তোক মই ইয়াৰ পৰা যাবলৈ কৈছো, যা। গোলাপীয়ে তাইৰ কথাত একমত হৈ থাকিল আৰু তেতিয়াই চোৰেলজনীৰ বহুত খং উঠিল আৰু তাই আচল ৰূপলৈ আহি গ'ল। চোৰেল? তাৰ মানে এইজনী চোৰেল হয়? এতিয়া সোনকালে যা আৰু মোৰ কাৰণে পিঁয়াজ আনগৈ। ৰ'ব, মই আপোনালৈ এতিয়াই পিঁয়াজ লৈ আহোঁগৈ।
তাৰ পাছত গোলাপীয়ে চোৰেলজনীৰ কাৰণে পিয়াজ আনিলেগৈ আৰু চোৰেলজনীয়ে পিয়াজখিনি লৈ ফূৰ্তি মনেৰে গুচি গ'ল। পিছদিনা ৰাতিপুৱা গোলাপীয়ে গাঁওখনৰ মানুহবোৰক ৰাতি হোৱা সকলোবোৰ ঘটনাৰ কথা ক'লে। আৰে ভনী, তই এইবোৰ কি কথা কৈছ? মই সঁচাকৈ কৈছো দাদা, কিন্তু কথাটো শুনি আপুনি ইমান চিন্তাত পৰিছে কিয়? পৰহি দিনা মোৰ ঘৰলৈও এগৰাকী মহিলা গৈছিল। আপোনাৰ ঘৰলৈ যোৱা মহিলাগৰাকীও চোৰেলেই আছিল। কথাটো শুনি গাঁওখনৰ মানুহবোৰে বহুত ভয় খাইছিল আৰু ৰাতি হোৱাৰ লগে লগে প্ৰত্যেকজন মানুহেই ভাবিছিল আজিৰ নম্বৰত সিহঁতৰ ঘৰটো নাইতো। সেইটো ভয়তে গাঁওখনৰ মানুহবোৰে তেওঁলোকৰ ঘৰৰ দুৱাৰ খিৰিকীবোৰ ভালদৰে বন্ধ কৰি লৈছিল, কিন্তু তেওঁলোকৰ টোপনি অহা নাছিল। ৰাতি হোৱাত চোৰেলজনী ভঙা ঘৰটোৰ পৰা বাহিৰলৈ ওলাই আহিলে আৰু গাঁৱলৈ আহি ৰূপ সলাই পৱনৰ ঘৰলৈ গৈ পৱনৰ ঘৰৰ দুৱাৰত টকটকালেহি। আহি গ'ল চোৰেলজনী, আপুনি কিবা এটা কৰক। আৰে মালতী, ভয় নকৰিবা, চোৰেলজনীয়েতো গম নাপায় আমি যে চোৰেলজনীৰ কথা গম পাইছো। গতিকে হুলস্থুল নকৰিবা আৰু মনে মনে ৰৈ থাকা। ঘৰৰ বাহিৰত চোৰেল ৰৈ আছে আৰু আপুনি মোক চুপচাপ থাকিবলৈ কৈছে? তুমি এটা কাম কৰা, তুমি ইয়াতে চুপচাপ বহি থাকা আৰু মই গৈ দুৱাৰখন খোলোংগৈ। দুৱাৰখন নুখুলিলে চোৰেলজনীৰ খঙো উঠিব পাৰে। পৱনেও বহুত ভয় খাইছিল, তথাপিও সি সাহস কৰি দুৱাৰখন খুলিলেগৈ আৰু তাৰ সন্মুখত ধুনীয়া মহিলাগৰাকী ৰৈ আছিল। আপুনি কোন হয় বাৰু? মোৰ নামটো চাৰুলতা, মোৰ বৰ ভোক লাগিছে, আপুনি বাৰু মোক কেইটামান পিয়াজ দিব নেকি? চাৰুলতা নামটো শুনি পৱন কঁপিবলৈ ধৰিলে। চাৰুলতা? পাবা, তুমি যিমান পিয়াজ বিচাৰা সিমান পিয়াজ পাবা। ৰ'বা, মই তোমালৈ এতিয়াই পিয়াজ লৈ আহোঁগৈ। পৱন ভিতৰলৈ গ'ল আৰু ভিতৰত যিমানবোৰ পিয়াজ আছিল গোটেইবোৰ আনি চাৰুলতাক দি দিলেহি। ইমানবোৰ পিয়াজ? আৰে বাহ। ইমানবোৰ পিয়াজ পাই চোৰেলজনী ফূৰ্তি মনেৰে তাৰ পৰা গুচি গ'ল আৰু পৱনেও দুৱাৰখন বন্ধ কৰি পটাপট ভিতৰলৈ গুচি গ'ল। চোৰেলজনী গ'লগৈ, এতিয়া আৰু তুমি ভয় কৰি থাকিব নালাগে মালতী। আজি বাৰু গুচি গ'ল, কালিলৈ যদি আকৌ আহে আমি সদায় এনেকৈ ভয়ে ভয়ে কিমান দিন থাকিম? এইটো বাৰু তুমি ঠিক কথাই কৈছা মালতী, কিন্তু আমিনো কি কৰিব পাৰিম? সেইদিনা ৰাতিটো চোৰেলজনী গুচি গ'ল, কিন্তু সদায় ৰাতি চোৰেলজনীয়ে ৰূপ সলাই গাঁৱলৈ কোনোবা নহয় কোনোবা মানুহৰ ঘৰলৈ পিয়াজ খুজিবলৈ আহে। পিয়াজ বিচাৰি ফুৰা চোৰেলজনীয়ে গোটেই গাঁওখনতেই আতংকৰ সৃষ্টি কৰি আছিল আৰু গাঁৱৰ মানুহবোৰৰ টোপনি কাঢ়িছিল। মানুহবোৰে ভয়ে ভয়ে দিন পাৰ কৰিছিল আৰু এদিন গাঁৱৰ মানুহবোৰ একগোট হ'ল। আমি সদায় এনেকৈ ভয়ে ভয়ে থাকিব নোৱাৰো, আমি সেই চোৰেলজনীৰ কিবা নহয় কিবা এটা ব্যৱস্থা কৰিবই লাগিব। কথাটো তুমি ঠিকেই কৈছা। আৰে শুনিছে, মই শুনিছো ওচৰৰ গাঁওখনলৈ বোলে এজন পূজাৰী আহিছে, আপোনালোক নহলে তেওঁৰ ওচৰলৈকে যাওক, তেওঁ নিশ্চয় এই সমস্যাটোৰ সমাধান দিব পাৰিব। তাৰ পাছত মানুহবোৰ সেই পূজাৰীজনৰ ওচৰলৈ গ'ল আৰু তেওঁক সকলোবোৰ কথা ক'লে। তাৰ পাছত পূজাৰীজন মানুহবোৰৰ লগত সেই গাঁওখনলৈ আহিল। আমি আজি ৰাতি সেই চোৰেলজনীৰ পিছা কৰিব লাগিব, কাৰণ চোৰেলজনীয়ে পিয়াজবোৰ নাখায়, পিয়াজবোৰ লৈ ক'ৰবাত নাইকিয়া হৈ যায়। ৰাতি হ'ল আৰু তেতিয়াই চোৰেলজনীয়ে গাঁওখনলৈ পিয়াজ বিচাৰি আহিল আৰু তেতিয়াই গাঁৱৰ কেইজনমান মানুহ চোৰেলজনীৰ পাছে পাছে গ'ল। তেওঁলোক গৈ সেই ভঙা ঘৰটো পালেগৈ আৰু তেওঁলোকে দেখিলে চোৰেলজনীয়ে পিয়াজবোৰ এটা ভূতক দিছে আৰু তাৰ সলনি ভূতটোৱে চোৰেলজনীক গাঁৱৰ মানুহবোৰ উভতি আহি পূজাৰীজনক সকলোবোৰ কথা ক'লে। তোমালোকে আজিৰে পৰা সেই চোৰেলজনীক এটাও পিয়াজ নিদিবা, কাৰণ চোৰেলজনীৰ ওচৰত ইমানো শক্তি নাই যে চোৰেলজনীয়ে তোমালোকক কিবা কৰিব পাৰিব। চোৰেলজনীয়ে তোমালোকক এনেইহে ভয় খুৱাই থাকে। তাৰ পাছৰে পৰা মানুহবোৰে চোৰেলজনীক পিয়াজ দিয়া বন্ধ কৰিলে আৰু চোৰেলজনীয়ে তাইৰ আচল ৰূপ লৈও মানুহবোৰক ভয় খুৱালে, তথাপিও মানুহবোৰে চোৰেলজনীক পিয়াজ নিদিলে। চোৰেলজনীৰ ইমানো শক্তি নাছিল যে তাই মানুহবোৰক মাৰিব পাৰিব, সেইবাবে মানুহবোৰে চোৰেলজনীলৈ ভয় নকৰা হ'ল। সেইবাবে চোৰেলজনীয়ে ভূতটোক পিয়াজ আনি দিব নোৱাৰা হ'ল। পিয়াজ ক'ত? ইমান দিন হৈ গ'ল মই এটাও পিয়াজ খাবলৈ পোৱা নাই, মোক পিয়াজ আনি দে। মালিক, মোক ক্ষমা কৰি দিয়ক, গাঁৱৰ মানুহবোৰে মোলৈ ভয়েই নকৰে, সেইবাবে কোনেও মোক পিয়াজ নিদিয়ে। তই যদি মোক পিয়াজ আনি দিব নোৱাৰ, তেতিয়াহ'লে তই মোৰ একো কামত নাহ। সেইখিনি কৈ ভূতটোৱে চোৰেলজনীক জ্বলাই দিলে আৰু পিয়াজ খাবলৈ নোপোৱাৰ বাবে লাহে লাহে ভূতটো কমজুৰি হৈ গ'ল আৰু এদিন ভূতটো জ্বলি ভস্ম হৈ গ'ল আৰু তেনেকৈয়ে গাঁৱৰ মানুহবোৰে চোৰেলজনীৰ পৰা হাত সাৰিলে।